Jamini Pai Trok Arni, Adapor Pai Crazy Pen, Dipu Circuit House Conference Hall along, ceremonial distribution of financial assistance to Rongali Bihu Utsaf Udjapan Committee Cek Keron Ame Padupon. Labang so ame along, Akihai Dr. Tuliram Ronghang, Akihai Bidasing Engling, MLA Lapen, Kapre Kite Kidingatum, Nanchitongdun. Lapen East Karbi Anglong Deputy Commissioner Cepatir Biponsi, Assam Sorkar Ahin Pen, Rongali Bihu Udjapan Committee Atumapan. Lak isira suri pokep acek Great Troxy Abihu Komiti Atumapan Pipa Jirpon বিলাকৰ কলা সংস্কৃতি বিলাকৰ যাতে পূজাই ৰখা স্বাৰ্থত আমাৰ যে আগুৱাই নিয়া স্বাৰ্থত যাতে বিহু যে আমি যেতিয়া হেৰাই নাযায় আগৰ পৰা পৰম্পৰাৰ পৰা যেতিয়া আমি পালন কৰি আহিছোঁ যাতে সেই বিহু কলা সংস্কৃতি অসমীয়া যিটো আমাৰ কলা সংস্কৃতিক যে জীয়াই ৰখা স্বাৰ্থত এইটো অসম চৰকাৰৰ তৰফৰ পৰা 1,50,000 একালীন সাহায্য দিয়া হৈছে আৰু যাতে ডোনেশ্যন বোৱা বস্তু যাতে মানে কোনোবা বেপাৰী মানুহক কোনোবা দোকানে যাতে ডোনেশ্যন খুজি যাতে হাৰাসমেণ্ট নিদিয়ে তাৰ কাৰণে অসম চৰকাৰৰ পৰা দিয়া হৈছে আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা একালীন সাহায্য দিয়া হৈছে ইষ্ট কাৰ্বি আংলং ডেপুটি কমিশ্যনাৰে অৰ্গেনাইজ কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে ৰঙালী বিহু উদযাপন কমিটিৰ কাৰণে একালীন সাহায্য 1,50,000 টকা কমিটি দিয়া হৈছে আজি আনুষ্ঠানিকভাৱে আমি DCA কাৰ্বি আংলং ডেপুটি কমিশ্যনাৰ অৰ্গেনাইজ কৰা হৈছে আৰু আমাৰ ইয়াত স্থানীয় বিধায়ক হাৰঘাট বিধায়ক আৰু আমি একেলগে আহি আনুষ্ঠানিকভাৱে আমি চেকটো অৰ্পণ কৰা হৈছে কমিটিক দিয়া হৈছে তাৰ বাহিৰেও অসম চৰকাৰৰ পৰা 1,50,000 দিয়াৰ বাহিৰেও আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা আমি একালীন সাহায্য ৰঙালী বিহু উদযাপন কমিটি আমি 50,000 দিম বুলি আমি আজি ঘোষণা কৰা হৈছে আৰু কালি পৰহি CM ৰিলিফ ফাণ্ডৰ জৰিয়তে তেওঁলোকক আমি 50,000 আমি প্ৰেৰণ কৰিম।